नमस्कार बंधुসকল আজি আমি ভারতীয় গণিতজ্ঞ দত্তাত্রেয় রামচন্দ্র কাপ্রেকারে আবিষ্কার করা সংখ্যা 6174 কিয় ম্যাজিক নাম্বার বুলি কোৱা হয় চাওঁ আহক। প্ৰথমতে আমি 4 অংকযুক্ত যিকোনো এটা সংখ্যা লম। মন কৰিব লাগে যাতে অংক 4টাই একেই নহয়। ধৰা হল সংখ্যাটো 1 2 3 4। আমি সংখ্যাটোক ডাঙৰৰ পৰা সৰুলৈ অৰ্থাৎ অধক্ৰম আৰু সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমত সজাব লাগে। সজোৱাৰ পিছত বিয়োগ কৰিম। এটা আমি পালো বিয়োগ কৰি 3087 আৰু এতিয়া যেটো উত্তৰ পাইছো সেই উত্তৰটোক আকৌ একেদৰে সজাম। ডাঙৰৰ পৰা সৰুলৈ অধক্ৰমত আৰু সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমত আকৌ বিয়োগ কৰিম। বিয়োগফল হৈছে 5652। আকৌ আমি ডাঙৰৰ পৰা সৰুলৈ সজাম অৰ্থাৎ কি হ'ব 6552 আৰু সৰুৰ পৰা ডাঙৰলৈ সজালে 2556 বিয়োগ কৰিম। বিয়োগফল হৈছে 3996। একেদৰে এবাৰ কি হ'ব 9963 আৰু 3669 আকৌ বিয়োগ কৰিম। বিয়োগফল হৈছে 6264। এবাৰ লিখিম 6642 minus 2466 বিয়োগ কৰিলে হ'ব 4176। আকৌ এনেদৰে আগবাঢ়ি যাম। এবাৰ হ'ব 7641 অধক্ৰমত সজালে আৰু ঊৰ্ধ্বক্ৰমত সজালে হ'ব 1467 বিয়োগ কৰিম। বিয়োগফল হৈছে 6174। লক্ষ্য কৰকচোন 6174। আমি 4 অংকযুক্ত যিকোনো সংখ্যা লৈ যদি এই প্ৰক্ৰিয়াৰে আগবাঢ়ি গৈ থাকোঁ তেনেহ'লে সদায় এটা সময়ত 6174 পাম। গতিকে ভাবি চাওকচোন নহয়নে সঁচাই আচৰিত সংখ্যা।